CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিশ্বনাথৰ বাগমাৰী অঞ্চলত সাফল্য কঢ়িয়াই অনা ছাত্ৰক আমছুৰ অভিনন্দন জ্ঞাপন। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বাগমাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা বাগমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষক ব্ৰহ্মপুত্ৰ চাপৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মহম্মদ ছানোৱাৰ হুছেইনৰ আৰু মাতৃ লতিফা খাতুনৰ সুযোগ্য পুত্ৰ আলমিৰাজ হুছেইনে বিশ্বনাথৰ জ্ঞান ভাৰতী স্কুলৰ পৰা আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ সহ CBSEৰ দশম শ্ৰেণীৰ চূড়ান্ত ফলাফলত 97.20% অধিকাৰ কৰাৰ বাবে আমছুৰ বাগমাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা শুভেচ্ছা আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়। লগতে ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ইফালে ছাত্ৰগৰাকীৰ এই সাফল্যত বিশ্বনাথৰ বিভিন্ন দল সংগঠন তথা ভাৰতীয় জনতা পাৰ্টিৰ বাগমৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰাও অভিনন্দন জনাই ছাত্ৰগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়।